নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নীলাক্ষী আজি অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ কাঠফুলাৰ গ্ৰেভি। তাৰ বাবে মই লৈছোঁ কাঠফুলা, আলু, বিলাহী, পিঁয়াজ আৰু জলকীয়া। চব ৰেডি কৰি লোৱাৰ পিছত দেখিছোঁ যে ঘৰত গেছ শেষ হ'ল, গতিকেলৈ মই আজি বাহিৰৰ জুইশালিতে কাঠফুলা বনাবলগীয়া হৈছে আৰু ভিডিঅ'টো দিওঁতেও পলম হৈছে। প্ৰথমতে মই কেৰাহী দি ল'লোঁ, কেৰাহীত মিঠাতেল দিলোঁ, মিঠাতেল দিয়াৰ পিছত পিঁয়াজ আৰু জলকীয়া ভাজিলোঁ। তাৰপিছত মই এয়া কাঠফুলা ভাজি আছোঁ। কাঠফুলাখিনি অলপ ভাজি লোৱাৰ পিছত মই এতিয়া আলু দিছোঁ আৰু আলুবোৰ মই অলপ সিজাই ল'ম। সিজাই লোৱাৰ পিছতে মই ইয়াত বিলাহী দিম। যদি আলুৱে বিলাহী একেলগে দি দিওঁ তেতিয়া আলুবোৰ নিসিজিব, গতিকেলৈ মই আলুখিনি অলপমান সিজাই ল'ম। আলুখিনি অলপমান সিজাৰ পিছতহে বিলাহী দিম। এতিয়া লাহেকৈ আলু আধা সিজা হৈছে আৰু আধা সিজা হোৱাৰ পিছতো এতিয়া আমি বিলাহীটো দিব পাৰিম, গতিকে বিলাহী দিছোঁ। আৰু সেই আলুৰ দৰে আধা সিজা যেনেকৈ আলুখিনি আধা সিজা কৰি বিলাহী দিলোঁ, এতিয়া মই বিলাহীখিনি এনেকৈ ভাজি সিজাই ল'ম। সিজাই লোৱাৰ পিছতহে মই পানী দিব পাৰিম, নহ'লে বিলাহীটো কঠুৱা লাগি যাব, গতিকেলৈ গ্ৰেভিটো ভাল নহ'ব। আৰু এয়া মই এতিয়া ভাজি আছোঁ বৰ্তমান। আৰু আপোনালোকে বাৰু এটা কথা জানেনে, মাছৰুমটো ডায়েবেটিছ ৰোগীৰ কাৰণে খুব ভাল। ডায়েবেটিছ ৰোগীয়ে মাছৰুমটো খুব খাব লাগে, কিন্তু যদিহে ডায়েবেটিছটো বহুত বাঢ়িছে, মানুহজনৰ ডায়েলিচিছ কৰিবলগীয়া পৰ্যায় যদি পাইছেগৈ, কিন্তু তেখেতে মাছৰুম নোখোৱাই ভাল। আৰু অকল ডায়েবেটিছ বুলিয়ে নহয়, যিবোৰ মানুহৰ ল' প্ৰেছাৰ আছে তেওঁলোকো এই কাঠফুলাটো খাব লাগে। খালে কি হয়, তেওঁলোকে লাহে লাহে দেখিব যে মানুহগৰাকীয়ে নিজে গম পাব যে প্ৰেছাৰটো লাহে লাহে অলপ বাঢ়াৰ তেওঁ নিজে গম পাব। আৰু এয়া মোৰ নিজৰ ক্ষেত্ৰতে হৈছে। যদি মূৰটো খুব ঘূৰাই থাকে, মাছৰুম যদি 2-3 সাঁজ খাই দিওঁ, মূৰ ঘূৰণি নাইকিয়া হৈ যায়, দুৰ্বলটো নাইকিয়া হৈ যায়। ভাল মানুহো খাব লাগে। আৰু আপোনালোকে ইয়াত প্ৰয়োজন অনুসৰি আদা ৰচুন দিব পাৰে, নিজৰ ইচ্ছা অনুযায়ী মছলা দিব পাৰে, কোনো ইয়াত আপত্তি নাই। আৰু মাছৰুমটো খাবলৈ বহুত মানুহে ভয় কৰে। মাছৰুমটো খাবলৈ ভয় কৰিবলগীয়া কোনো কথা নাই, কাৰণ কেলৈ মাছৰুম মানুহে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰে, গতিকেলৈ আপোনালোকে মাছৰুমটো খাব পাৰে। আৰু মোৰ এয়া মাছৰুমৰ গ্ৰেভি ৰেডি হৈ গ'ল। এতিয়া মই খাবৰ বাবে পাকঘৰলৈ আনি পাত্ৰ এটাত উলিয়াই ল'লোঁ। আৰু এনেদৰে আপোনালোকে বনাই খাই চাবচোন। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।